আদৰণি জনাইছোঁ আছামিজ টেকলৈ। পোনপ্ৰথমে আপোনালোকক অসমীয়া নৱবৰ্ষ আৰু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আজি 4 বহাগ আৰু আজিৰ দিনটোৰ পৰাই আৰম্ভ কৰিলোঁ এই নতুন চেনেলটো। আগন্তুক দিনবোৰত চেনেলটো আগুৱাই যোৱাত আপোনালোকৰ সহযোগিতা পাম বুলি আশা কৰিছোঁ। এতিয়া আহক প্ৰথমটো ভিডিঅ'ৰ সৈতে আগবাঢ়োঁ। বন্ধু, আপোনালোকে থাম্বনেইলত যি দেখিছে ঠিকেই দেখিছে। এই চেনেলটোৰ এইটো প্ৰথমটো ভিডিঅ', কিন্তু ইয়াৰ 700ৰো অধিক ছাবস্ক্ৰাইবাৰ আছে। ই বাৰু কেনেকৈ সম্ভৱ? নিশ্চয় আপোনালোকৰো জানিবৰ মন গৈছে, নহয় জানো? তেনেহ'লে মোৰ এটি সৰু কাহিনী শুনক, যিটো কৰি মই এই চেনেলটো আৰম্ভ নকৰাতে 700ৰো অধিক ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে হয়তো আপোনালোকৰো লাভ হ'ব পাৰে। এইটো কোনো চেনেল নাছিল, এইটো এটা মাত্ৰ নৰ্মেল ইমেইল আছিল। আপোনালোকে যেনেকৈ ইউটিউবত ইমেইল লগ ইন কৰি ইউটিউব ব্যৱহাৰ কৰি আছে, ঠিক তেনেকৈ মোৰো আপোনালোকৰ দৰে এইটো এটা সাধাৰণ ইমেইল আছিল। তো আজিৰ পৰা প্ৰায় 10 মাহ আগত মই এই ইমেইলটো খুলিছিলোঁ আৰু ইউটিউবত লগ ইন কৰিছিলোঁ। আৰু সেই সময়ত ক্ৰিকেট ৱৰ্ল্ড কাপ চলি আছিল। তাৰপিছত মই এদিন ৱৰ্ল্ড কাপৰ ভিডিঅ' এই ইমেইলৰ জৰিয়তে ইউটিউবত আপলোড কৰিছিলোঁ। সেই সময়ত প্ৰায় 5ৰ পৰা 6টামান ভিডিঅ' আছিল, সেইকেইটা ইউটিউবত কোনেও আপলোড কৰা নাছিল। এতিয়া কথা হ'ল, এই ভিডিঅ'কেইটা ইউটিউবত আপলোড কৰাৰ আঁৰত মোৰ কোনো বেলেগ উদ্দেশ্য নাছিল। ভিডিঅ'কেইটা মোৰ ভাল লগাৰ বাবেহে মই আপলোড কৰিছিলোঁ। আপোনালোকক জনাওঁ যে মোৰ বেলেগ এটা ইউটিউব চেনেলো আছে। প্ৰায় 1 বছৰ আগৰ পৰা মই তাত কাম কৰি আছোঁ আৰু ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, আপোনালোকে যদি চাব পাৰে। পৰৱৰ্তী সময়ছোৱাত মই এই ইমেইলটো ব্যৱহাৰ নকৰা হ'লোঁ আৰু মই অন্য ইউটিউব চেনেলটোৰ লগত জড়িত হৈ থাকিলোঁ। তো আজিৰ পৰা প্ৰায় 15 দিনমান আগত মোৰ মনলৈ এটা নতুন ইউটিউব চেনেল খোলাৰ চিন্তা আহিল। তাৰপিছত আজিৰ পৰা ঠিক 3 দিনমান আগত মই নতুন চেনেলটো খুলিবলৈ লওঁতে এই ইমেইলটো এবাৰ চেক কৰি চালোঁ আৰু তাত আপলোড কৰা ভিডিঅ'বোৰ দেখোঁ যে কোনোবা এটা 50,000, কোনোবা এটা 5,000, 2,000, 1,000 এনেকুৱা ধৰণৰ ভিউজ আহিছে আৰু 700ৰো অধিক ছাবস্ক্ৰাইবাৰ হৈ গৈছে। এই সকলোবোৰ দেখি মই আচৰিত হৈ গৈছিলোঁ আৰু মনত বহুত আনন্দ পাইছিলোঁ, কিয়নো ভৱিষ্যতে মই চেনেল খোলাৰ উদ্দেশ্যৰে এই ইমেইলটো ব্যৱহাৰ কৰা নাছিল। কিন্তু মই নভবাকৈ ভগৱানে যিহেতু ইমানখিনি দিছে, তো সঁচাই মই বহুত আনন্দিত। আৰু তাৰপিছত মই সেই ইমেইলটোৰ পৰা আজি এই চেনেলটো ব্যৱহাৰ কৰিবলৈ লৈছোঁ। তো এইটো মই ভুল কৰিলোঁ নে ভাল কৰিলোঁ মই নাজানো। যদিও মোৰ 700ৰো অধিক ছাবস্ক্ৰাইবাৰ আছে, কিন্তু মই মোৰ মনত 0ৰ পৰা ষ্টাৰ্ট হোৱা বুলি মই ভাবি লৈহে এই চেনেলটো আৰম্ভ কৰিছোঁ। কিয়নো মোৰ ছাবস্ক্ৰাইবাৰবোৰ অসমৰে নহয়, বিভিন্ন দেশৰে মানুহে ছাবস্ক্ৰাইব কৰি থৈ দিছে আৰু মোৰ ভিডিঅ'বোৰ যিহেতু অসমীয়াত হ'ব আৰু আপোনালোকৰ বাবে হ'ব, সেয়েহে মোৰ ভিউজ প্ৰথমতে নাহিবও পাৰে। এডভাৰটাইজিঙৰ এপ্লাই কৰাৰ ক্ষেত্ৰত মোৰ এই 700 ছাবস্ক্ৰাইবাৰ থকাৰ বাবে এইটো কিছু ক্ষেত্ৰত মোৰ সহজ হ'ব পাৰে, যদিও এতিয়া মই 0ৰ পৰা ষ্টাৰ্ট হোৱা বুলি ধৰি লৈছোঁ। তো আপোনালোকে যদি ভৱিষ্যতে চেনেল খুলিম বুলি ভাবি আছে, তেনেহ'লে মোৰ এই সঁচা কাহিনীটো আপোনালোকে টিপছ হিচাপে ব্যৱহাৰ কৰিব পাৰে। তো মোৰ দৰে আপোনালোকক এনেকুৱাকৈ লাভ হ'ব পাৰে। কিন্তু এটা কথা, যদি আপোনালোকেও এনেকৈ ভিডিঅ' আপলোড কৰে, তেনেহ'লে চাই ল'ব সেই ভিডিঅ'টো ইউটিউবত যাতে কোনেও আপলোড কৰা নাই, নহ'লে সেই ভিডিঅ'বোৰত কপিৰাইট ষ্ট্ৰাইক আহি যাব পাৰে, যিটো আপোনাৰ চেনেলৰ বাবে ক্ষতিকাৰক হ'ব। তো কথা এইখিনিয়ে, যিহেতু এইটো নতুন চেনেলটোত আজি এইটো প্ৰথম ভিডিঅ', গতিকে এই ভিডিঅ'টোত বহুত কিবাকিবি ভুল হৈ যাব পাৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যদি ভিডিঅ'টো অলপ হ'লেও আপোনালোকৰ ভাল লাগিছে, তেন্তে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব। লগতে অনাগত সময়ত টেকন'লজি সম্বন্ধীয় বিভিন্ন ইণ্টাৰেষ্টিং টিপছ এণ্ড ট্ৰিক্স পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ঘণ্টাৰ প্ৰতিৰূপটোত ক্লিক কৰক, যাতে আপোনালোকে এই ন'টিফিকেশ্যনবোৰ পাই থাকে। ধন্যবাদ।